অকল মোৰ এতিয়া হাগাটোৱে চিন্তা হৈছে বেলেগো চিন্তা নাই সেইটোৱেতো আনিলৈ আহিছিলোঁ এতিয়া আনিলৈ গৈ আছোঁ ডিচাইডটো এতিয়াও ইয়াৰ পৰা 100 কিলোমিটাৰ আছে अरे अरे रखिए रखिए सीधे रखिए एक काम एक्चुअली भूल की हल तो गाइस এতিয়া পৰি ললো পুৰা মানে অৱস্থা বেয়া আৰু পুৰা হেল্প কৰে हम लोग को Oi, কিবা দোকলে ভুই এটা পকত যাও ডিসাইড কি জানো ক'ত যাবি बोल जा आने नहीं जा आए लो जा ठीक है कि नहीं आने नहीं जाना अच्छा रहेगा आने नहीं जाने से ठीक होगा क्योंकि यहाँ से आप लोग वापस जाने से वहाँ पे मीन्स की और ठंडा है तो आप लोग को और दर्द होगा वहाँ पे रुकिएगा आप लोग नहीं है क्या और दर्द होगा मीन्स की यहाँ से सामने है थोड़ा ना एक बस्ती मिलेगा तो वहाँ पे थोड़ा सा फ्रेश के ले जाए ठीक है चलो Try to let go of all of the nonsense that you, boy, that you put me through. I give it up to you, I do it all for you. Baby, this feeling's overdue. You're uninvited, you wanna hold me close, but I know what you have to. Yeah, yeah, yeah. Why are you hiding? Tell me what must I do? Come to you, come to you. You're mine, mine, mine. বেয়া খবৰ গাইস বহুত বেয়াকে দুখ পালো আৰু এইটো হ্যান্ডেলটো চক হ্যান্ডেলটো পুৰা বেকেয়া হৈ আছে আৰু এইটো অৱস্থা এনেকুৱা সাইকেলৰ তো আনিলৈ আহিছিলোঁ এতিয়া আনিলৈ গৈ আছোঁ ডিসাইডটো এতিয়াও ইয়াৰ পৰা 100 কিলোমিটাৰ আছে তো ভাবিছোঁ এতিয়া আমি আকৌ ঘুৰিটো নাযাওঁ তাৰ মানে ডাইৰেক্ট আনিলৈ যাম অসুতে অলপ বেছিকৈ দুখ পালে সি খোজ কাঢ়িব পৰা নাই এইটোৱে ভাল খবৰ এইটোৱে যে আমি জিন্দা আছোঁ নেকি অসুত How's the juice? পইল হলো মানে বহুত বেয়াকে পইলো এইটো এইফালে ফালা হ'ব আৰু তথাপিও যেতিয়া এক্সিডেন্ট হলো এক্সিডেন্ট হৈ কিনে বহুত বেয়াকে দুখটো পাইছো হিউ দুখ পাইছে যেতিয়া এনেকুৱা ধৰণৰ মানে এনভায়ৰনমেন্ট দেখিবলৈ পোৱা হয় চাওক এইফালে পিছলে চাওক কাৰণে মনটো একদম পুৰা হাউস দা জোস নিচিনা জোস আহি গৈছে Tell me what must I do? Come to you, come to you. You're mine, mine, mine. It's right, right, right. It's right, right, right. Right now. Why are you hiding? Tell me what must I do? Come to you, come to you. There's a lens flare over there. Have a look. You're mine, mine, mine. It's right, right, right. It's right. So hey guys, এতিয়া আমি পালোহি ইটালীনত So guys, এতিয়া আমি গৈ আছো মেডিকেললৈ ড্ৰেছিং কৰিবলৈ গৈ আছো ডেটো ওপৰত So ये क्या हेलो यार कोनो मानो ना है तात कोनबा আছে নেকি নেকি জনাব পৰা কত আছে नहीं बंद हो गया सर वो वहाँ पे अभी नहीं जाना पड़ेगा आने में अभी खुला रहेगा कि नहीं तो गैस এতিয়া ইয়াত নাপালো এটো বন্ধ হৈ আছে তো
आपका नाम क्या है? जैकब हेली জেকব जैकब हेली হেলি। ইয়াৰ এওঁ থকাৰ কাৰণে আমাৰ অলপমান সাহসটো বাঢ়িলে। এতিয়া আমি আকৌ পুনৰ আনিনি পাললৈ গৈ আছোঁ, যাওঁ আৰু যাব লৈছোঁ। চলি ইয়াৰ পৰা আকৌ আনিনি 50 কিলোমিটাৰ আছে। ভৰিটো বহুত জোৰছে বিষাই আছে, কিন্তু বিষাই থাক ভাবিছিলোঁ ড্ৰেছিং কৰি ল'ম বুলি, কিন্তু ড্ৰেছিং কৰিবলৈ নোৱাৰিলোঁ আৰু। দুখাইছেনে? অৱস্থা বেয়া। আমাক লগত আহিছে দাদু, আমাক সহায় কৰি দিবলৈ। এক্সিডেণ্ট হ'ল দেই। ড্ৰেছিং কৰিবলৈ গৈ আছোঁ এতিয়া, একদম পূৰা বিষ। अरे रखिए रखिए सीधे रखिए। एक काम मत हिलाइए मत। ये कब लगा था? ये अभी 1-2 घंटा हो गया। অলপ জ্বৰ জ্বৰো লাগিছে। দুটা চিলাই পৰিলে ইয়াত, মাথাততো একো হোৱা নাই বুলি কৈছে, মানে ঘাঁহ এডোখৰ লাগিছিলে, এইটো টেষ্ট ওলাইছে। এতিয়া একচুৱেলি আমি আনিনি হস্পিটেলত আছোঁ, এইখন আনিনি চিভিল হস্পিটেল হয়। ৰাজু हो गया मेरा। অকল মোৰ এতিয়া হাগাটোৱে চিন্তা হৈছে, বেলেগো চিন্তা নাই। সেইটোৱেতো বহুত দূৰ আছে যে হাগাটোৰ কাৰণে পূৰা চিন্তা হৈ গৈছে আৰু জমিব। এতিয়া মেডিকেলৰ পৰা আহিলোঁগৈ। মেডিকেলৰ পৰা আহি কিনে জাষ্ট এতিয়া মেগী খাইছোঁ। এইফালে মেগী বনাই থকা হৈছে। এতিয়া মই টেণ্টটো বনাই ল'লোঁ আৰু টেণ্টটোতে মানে এইটোতে শুবলৈ ভাল লাগিব গৰম গৰমকৈ, তো সেইকাৰণে টেণ্টটোৱে পাৰি ল'লোঁ। এতিয়া মাথাটো অলপ বিষ এটা হৈ আছে। এতিয়া ৰাতিপুৱাহে গম পাম ভালদৰে কেনেকুৱা কিমান বিষ হয়। বিষ মানে গোটেই গাটোৱে বিষ হৈ আছে এতিয়া এট প্ৰেজেণ্টত। ৰয়িঙৰ পৰা আনিনিলৈকে 223 কিলোমিটাৰ আছে, আৰু হুনলিলৈকে 90 কিলোমিটাৰ আছে। হুনলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ, মানে 100 কিলোমিটাৰ ভিতৰত আমাৰ এক্সিডেণ্টটো হৈছে। আৰু তাৰ পৰা আমাৰ ইয়ালৈকে পাবলৈ আৰু 123 কিলোমিটাৰ তেনেকৈ আহি পেলালোঁ। আনিনিলৈ বহুত আশাৰে আহিছিলোঁ, কিন্তু আনফৰ্চুনেটলি কি ক'ব আৰু হৈ গৈছে কেনেকুৱা এক্সিডেণ্ট এটা। কাইলৈকেহে ভালদৰে গম পাম কেনেকুৱা ধৰণৰ, ক'ৰবাত ফুৰিব যাব পাৰিম নাই, কি হ'ব কি নহয়, কাইলৈকে গোটেইখিনি গম পাম। আৰু ভাতটো খালোঁ, খাই কেনে এতিয়া শুই যাওঁ। গুড নাইট, বাই বাই। গুড মৰ্ণিং গাইজ। জিন্দা বাচি গ'লোঁ, মানে এতিয়া আমি জিন্দা আছোঁ। আৰু এনেকুৱা পাহাৰ নিচিনা ঠাইত, মানে আপোনাৰ হুনলিৰ পৰা প্ৰায় পাৰ হৈ কিনে সেনেকুৱা এডোখৰ জেগাত এক্সিডেণ্ট হোৱাৰ পাছতো আমি বাচি গ'লোঁ। সেইটোৱে একচুৱেলি ভুল কি হ'ল, 40 মানত আহি আছিলোঁ, 40-50। একচুৱেলি পূৰ্ণ চিধা ৰাস্তা আছিলে, তো চিধা ৰাস্তা
থকাৰ কাৰণে অলপমান স্পীড অহা হৈছিলে তো বাইকখন ৰেইন মুডত আছিলে বাইকখন হৈছে ESD এডভেঞ্চাৰ আৰু মই মুডটো ৰেইন মুডত কৰি ৰাখি থৈছিলোঁ বৰষুণো টিপটিপিয়া ছেম এনেকুৱা ধৰণৰ বৰষুণটো দি আছিলে এতিয়া যেনেকৈ বৰষুণ দি আছে সেইটো টাইমতে অলপমান কিবা মাথাত এটা আহিছিলে আৰু মানে মই ৰাস্তাটোৰ মাজত মানে দুইফালে গাড়ী অহা যোৱা কৰাৰ পাছত মাজত যে পাতৰ এটা চামনি পৰি থাকে পিছলকৈ সেই চামনিটোৰ ওপৰত পৰাৰ পাছত মই ব্ৰেক মাৰি পালোঁ মই একজেক্টলি মনত নাই পৰাৰ পাছতহে মই যেতিয়া চাইছোঁ দাগটো তেনেকুৱা ধৰণৰ মই চলাই আছিলোঁ লাটুৱে উঠি কিনে ওপৰৰ পৰা উৰি কিনে আগত পৰিছে আৰু মই চুঁচৰি কিনে পৰিছোঁ মোৰ হেলমেটটো লগোৱা আছিলে ঠিক আছে হেলমেটটো লগোৱা আছিলে যদিও খুলি থাকিলে এটা বহুত ডাঙৰ এটা শিকিবলৈ পাইছোঁ অকল হেলমেটটো লগালে নহ'ব যে এই তলৰ যোনডাল হেৰি থাকে সেইকেইডাল অলপ তাৰ টাইট কৰিব লাগিব একচুৱেলি মই নৰ্মেলি টাইট কৰোঁ যোনটো হেলমেট আছিলে অলপ থু পেলাবলৈ বা হেৰি কৰিবলৈ সুবিধা হয় কাৰণে মই ঢিলা কৰি কিনে সাধাৰণতে ৰাখোঁ মই সেইটো কাৰণে মোৰ মাথাৰ এনেকুৱা অৱস্থা হ'ল নহ'লে মানেতো মই মাথাত দুখ নাপালোঁহেঁতেন ৰাইডিং জেকেট পিন্ধি আছিলোঁ মই ভৰিত গাৰ্ড লগা আছিলে তথাপিও মই ভৰিত ইয়াত দুটা চিলাই পৰিছে তাত কি ক'ম এইটো বহুত ডাঙৰ এটা শিক্ষা মানে শিকিব পাৰিলোঁ যে কেনেকুৱা ধৰণৰ কি হয় এতিয়া খোজকাঢ়িবতো পাৰিছোঁ অলপ লেঙে তো এতিয়া বৰষুণ দি আছে ইয়াৰ আনিমিত আৰু কেনেকুৱা ধৰণৰ কিমান কি নষ্ট হৈছে সেইখিনি ক'ম এতিয়া মই যোনটোৰ পৰা ব্লগিং কৰি আছোঁ এইটো GoPro হয় আৰু GoPro এতিয়া ৱাটাৰপ্ৰুফ নোহোৱা হৈ থাকিলে ছাইডত যোনটো বেটেৰী ঢাকনিটোত ব্ৰেইন হৈ গ'ল তো এতিয়া পানী সোমাই তাত এইটো হৈছে মোৰ ৰেইনকোটৰ পেণ্টটো এইটো হৈছে অচুতৰ ৰেইনকোটৰ চোলাটো ফালিছে যদিও তাৰ হাতত দুখ পোৱা নাই আৰু পেণ্টটো অৱস্থা এইটো চাওক পেণ্টৰ এইডোখৰ ফাটিছে এইডোখৰত পাতিছে লাগিছে ৰাইডিং জেকেটটোৱে মোক কিমান বচালে তাক দেখুৱাবলৈ কাৰণে মোক এতিয়া ৰেইনকোটৰ চোলাটো দেখুৱাব লাগিব এইটো এইখিনিতে ইয়াত লাগিছে ইয়াত এইখিনিত লাগিছে সেইটোৱে আৰু কালি গাৰ্ডটো কেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে মোৰ গাৰ্ডটো ভাঙি দুখ পাইছোঁ এইটো গাৰ্ডৰ অৱস্থা হয় তো সেইটোৱে অচুতৰ হেলমেটটো চব অচুতে যোনটো পিন্ধি আছিলে এইটো অৱস্থা তাক হেলমেটে বচাইছে এনেকুৱা ধৰণৰ হৈছে মোৰ জোতা অৱস্থা চব সম্পূৰ্ণভাৱে ফাটি থাকিলে দুয়োটাও আমি লেফ্ট ছাইডৰ ভৰিটোত দুখ পাইছোঁ আৰু আমি এতিয়া য'ত আছোঁ সেইখন হৈছে এখন VKB স্কুল আৰু VKB স্কুলত মানে কনষ্ট্ৰাকশ্যন চলি আছে তো সেই কনষ্ট্ৰাকশ্যন চলি থকা বিল্ডিংটোত এতিয়া আছোঁ মানে ইমান ধুনীয়া জেগা বাপৰে বাপ